ৰেল যাত্ৰীলৈ আহিছে ডাঙৰ খবৰ তৎকাল টিকট বুকিংক লৈ হলনি হল নিয়ম ৰেলৱে টিকট বুকিংক লৈ হলনি হল নিয়ম আধাৰ কাৰ্ড নহলে এতিয়াৰ পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত আজিৰ পৰা নতুন নিয়মেৰে টিকট বুকিং নকৰিলে বিপদত পৰিব যাত্ৰী তৎকাল টিকট বুকিংৰ ক্ষেত্ৰত কঠোৰ নিয়ম জাৰি ৰেলৱে বিভাগৰ আজিৰ পৰা আধাৰ OTP হলেহে বুকিং কৰিব পাৰিব তৎকাল টিকট বুকিং আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছতহে তৎকাল টিকট বুকিং কৰিব পাৰিব IRCTCৰ ৱেবছাইট আৰু এপত আধাৰ ভেৰিফিকেশ্যন হলেহে বুকিং হ'ব তৎকাল টিকট আপোনাৰ আধাৰ নম্বৰৰ সৈতে লিংক থকা OTP আহিলেহে বুকিং হ'ব টিকট ভেৰিফাইড আধাৰ ব্যৱহাৰকাৰীসকলেহে তৎকাল টিকট বুকিং কৰিব পাৰিব আপোনাৰ আধাৰ নম্বৰ IRCTCৰ ৱেবছাইটৰ সৈতে লিংক কৰিব লাগিব অফলাইন কাউণ্টাৰত আধাৰ নম্বৰ ভেৰিফিকেশ্যন কৰিহে বুকিং হ'ব তৎকাল টিকট ৰেলৱে টিকট বুকিংক লৈ হলনি হল নতুন নিয়ম আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ 16 জুলাইত দিল্লী কবাব মুছলমানে দিল্লীলৈ ৰাওনা AAMSUৰ 16 জুলাইত দিল্লী কবাবলৈ সাজু হৈছে AAMSU দিল্লীলৈ ৰাওনা AAMSUৰ বৃহৎ দল ৰেলৰ পৰাই চৰকাৰলৈ কঠোৰ বাৰ্তা AAMSUৰ গাদী ৰক্ষা কৰিবলৈ মুছলমানৰ ওপৰত বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই মুছলমান শিক্ষাৰ্থীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে চৰকাৰে অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ সমগ্ৰ দেশকে জনোৱাৰ লক্ষ্য AAMSUৰ দিল্লীৰ প্ৰতিবাদৰ পিছতে অসমতো ধাৰাবাহিক প্ৰতিবাদ কৰাৰ হুংকাৰ মানৱ অধিকাৰ উলংঘা কৰি মুছলমানৰ ওপৰত বৰ্বৰতা দেখুৱাইছে চৰকাৰে মুছলমানক জন্তুৰ দৰে ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি AAMSUৰ 16 জুলাইত দিল্লী কবাবলৈ সাজু হৈছে AAMSU আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশী খেদাৰ নামত খিলঞ্জীয়া মুছলমানক উচ্ছেদ বুলডোজাৰ চলোৱা মাদ্ৰাছাত গৈ উকিলৰ গৰ্জন বাংলাদেশী খেদিবলৈ গৈ খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে উচ্ছেদ চলোৱা মাদ্ৰাছাত গৈ উকিল গগৈৰ হুংকাৰ হিন্দু মানুহৰ ভোট পাবলৈ মুছলমানৰ ঘৰ ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক হাতিয়াৰ 45 বছৰীয়া পুৰণি মাদ্ৰাছা ভাঙি দিছে এইখন চৰকাৰে ধৰ্ম ইছলাম হোৱাৰ বাবে বহুতৰে ঘৰ ভাঙি দিছে চৰকাৰে লখিমপুৰৰ উচ্ছেদস্থলী পৰিদৰ্শন বিধায়ক অখিল গগৈৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছত প্ৰচণ্ড বিদ্ৰোহ কংগ্ৰেছ কাৰ্যালয় বিধায়ক আসিফ নাজাৰৰ ঘৰত কংগ্ৰেছীয়ে লগালে তলা লাহৰীঘাট ব্লক কংগ্ৰেছ কাৰ্যালয় আৰু বিধায়কৰ ঘৰত তলা কংগ্ৰেছ কৰ্মীয়ে কাৰ্যালয়ৰ লগতে বিধায়কৰ ঘৰত ওলোমালে তলা বিধায়ক আসিফ নাজাৰৰ বিৰুদ্ধে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰক বহু খেদা দিছিল কংগ্ৰেছীয়ে বিধায়ক নাজাৰৰ খেয়াল খুচি মতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি কোনোমতে পলায়ন কৰে বিধায়ক নাজাৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰীৰ ৰক্ষা নাই এইবাৰ চৰকাৰী হাস্পতালত চলিল প্ৰশাসনৰ বুলডোজাৰ বেদখলকাৰীৰ ৰক্ষা নাই এইবাৰ চৰকাৰী হাস্পতালত চলিল প্ৰশাসনৰ বুলডোজাৰ দক্ষিণ কৰিমগঞ্জৰ ৰঘু ৰটক হাস্পতালত চলিল বুলডোজাৰ হাস্পতাল চহৰত এজন ব্যক্তিয়ে নিজৰ ভূমি থকা বুলি দাবী কৰিছিল বিধায়ক সিদ্দিক আহমেদৰ বিৰুদ্ধে মাটি বেদখল কৰি চৰকাৰী হাস্পতাল নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল আদালতৰ নিৰ্দেশত ভাঙি পেলোৱা হ'ল হস্পিটেলখন হাস্পতাল ভঙাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে আহিল ডাঙৰ খবৰ একেদিনে ৰাজ্যৰ 7খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে আহিছে ডাঙৰ খবৰ একেদিনে ৰাজ্যৰ 7খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিয়া হৈছে ডক্টৰ হিতেশ ডেকাক নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াক জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে প্ৰফেচাৰ মহাদেৱ পাটগিৰিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে প্ৰফেচাৰ মুকুল বৰাক নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে প্ৰফেচাৰ তাৰিণী চন্দ্ৰ ডেকাক বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে
প্ৰফেচাৰ নিৰঞ্জন ৰয় গুৰুচৰণ বিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে। প্ৰফেচাৰ গণেশ চন্দ্ৰ ৱাৰীক কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে। আনুষ্ঠানিকভাৱে জাৰি কৰিল নিযুক্তি অধিসূচনা।